সঞ্জীৱ হেছ। হয় বন্ধুসকল, আত্মা কেতিয়া মানুহৰ প্ৰতি আকৰ্ষিত হয়? এটা কথা মনত ৰাখিব, আত্মা সহজে মানুহৰ প্ৰতি আকৰ্ষিত নহয়। অৰ্থাৎ আত্মা সদায় মানুহৰ পৰা আঁতৰত থাকিব বিচাৰে। তেওঁলোকে আঁতৰত থাকি ভাল পায়। কিন্তু কেতিয়াবা মানুহৰ নিজৰ ভুলৰ বাবে সেই আত্মাৰ ৰোষত পৰিব পাৰে। অৰ্থাৎ আত্মা সিহঁতৰ প্ৰতি আকৰ্ষিত হয়। 4টা কাৰণত আকৰ্ষিত হয়। 1 নম্বৰ, চেণ্ট বা পাৰফিউম। আমি ক'ৰবালৈ ৰাতি পাৰ্টিলৈ গ'লে পাৰফিউম মাৰি যাব নালাগে। এইবোৰ মাৰিলে আত্মা মানুহৰ প্ৰতি আকৰ্ষিত হয়। 2 নম্বৰ, ছোৱালীসমূহে ৰাতি দেৰিলৈকে ক'ৰবালৈ গ'লে চুলি মেলি যাব নালাগে। অৰ্থাৎ চুলি মেলি গ'লে আত্মাই সিহঁতক আকৰ্ষিত কৰিব পাৰে। 3 নম্বৰ, শ্মশানত কাৰ্যসূচী শেষ হোৱাৰ অন্তত পিছফালে কেতিয়াও ঘূৰি চাব নালাগে। কাৰণ ঘূৰি চালে সেয়া আত্মাই ভাবে তেওঁ মোক আকৌ পাব বিচাৰিছে, তেতিয়াই সেই আত্মাৰ ৰোষত পৰে। 4 নম্বৰ, ৰাতি দেৰিলৈকে উজাগৰি থাকিব নালাগে। কাৰণ ৰাতি নিগেটিভ এনাৰ্জিটো অধিক বৃদ্ধি পায় বুলি পেৰানৰ্মেল চায়েন্সে ঠাৱৰ কৰিছে। সেয়েহে ৰাতি সোনকালে শুব লাগে। এই 4টা কাৰণ পালন কৰিলে কেতিয়াও মৰণ নাই। অৰ্থাৎ সাৱধানতাৰ মৰণ নাই। ধন্যবাদ।